Hello, welcome to my channel Lota Mono's blog. Sai থাকিব ইমান ৰুকিব নালাগে নহয় আমি নাৰিকল খাব দেখিছে আপোনালোকে টুপি পিন্ধিব পাৰিব ভাবিলোঁ আজি পিঠা কেইটামান বনাওঁ সো এইটো কাৰণে নিখাৰিক নাৰিকল ৰুকি পেলাই মাইনাক গুড় কাটিব দিলোঁ আৰু এতিয়া মই নাৰিকলখিনি ভাজি লওঁ বিহু গ'ল বিহু যোৱাত মানে এতিয়া বহাগ বিহু আহি আছে সো ভাবিলোঁ বিহুৰ আগতে বিহুৰ পিছত যেনেকৈ মানে পিঠাবোৰ খাবলৈ মন যায় ঠিক তেনেকৈ বিহুৰ আগতে দুটামান পিঠা বনাই লওঁ ঘৰত এনে চাহৰ লগত খাবৰ কাৰণে সো তাকে ভাবিলোঁ দুটামান পিঠা বনাই লওঁ আৰু টাইম পাওঁতে নহ'লে এনেইতো টাইম নাপাওঁৱে সো তাকে নাৰিকলখিনি এতিয়া ভাজি লওঁ তাৰপিছত ভাজি কৰি লৈ আৰু লাৰু বনাব লাগিব কেইটামান লাৰু বনাম আৰু এতিয়া এইখিনি নাৰিকল লাৰু বনাবৰ কাৰণে নাৰিকলখিনি ভাজি লৈছোঁ আৰু তাৰপিছত চুজিখিনি ভাজি ল'ম চুজি নাৰিকল মিক্স কৰি পেলাই বনাম আৰু পিঠাৰ কাৰণে নাৰিকল আৰু গুড় ভালকৈ ভাজি পেলাই মই ৰেডি কৰি থৈ দিছোঁ আৰু পিছত তেতিয়া সোনকালে বনাব পাৰিম আৰু এতিয়া চুজিখিনিও নাৰিকলখিনি প্ৰায় হৈছেগৈ আধা ভাজা আৰু চুজিখিনি এতিয়া ভাজি লওঁ অকণমান ইমান নাভাজোঁ কিন্তু অকণমানকৈ যিটো কেঁচা ভাৱ সেইটো মাৰিবৰ কাৰণে ভাজি ল'ম তাৰপিছত আকৌ তিল আছে তিল ভাজিব লাগিব সো এতিয়া সেইকণ ভাজি হৈ গ'লে আৰু এতিয়া মই তিলখিনিও একেবাৰে ভাজি লৈছোঁ তিলখিনিও ধুনীয়াকৈ ভাজি পেলাই ৰেডি কৰি লৈছোঁ মই তিলখিনি ভাজি থাকোঁতে যেতিয়া এনেকৈ ফুটে তিলখিনি তেতিয়া মানে প্ৰায় হৈছেগৈ বুলি পেলাই ধৰা হয় আৰু তেতিয়াহে ভাল হয় তিলখিনি এতিয়া মই এইকণ তিলকণ ভালকৈ ভাজি পেলাই গ্ৰাইণ্ডাৰত পিচি লৈ পেলাই পিঠা বনাবৰ কাৰণে নাৰিকলখিনিটো অলৰেডি মই ৰেডি কৰি লৈছোঁৱে গুড়ৰ লগত আৰু এইখিনি তিলখিনি মই গুড়ে তিলে ধুনীয়াকৈ গ্ৰাইণ্ডাৰত পিচি লৈ পেলাই ৰেডি কৰি পেলাই থৈ দিম তাৰপিছত তেতিয়া নাৰিকল লাৰুখিনি বনাই আছোঁ নাৰিকল লাৰুখিনি বনাই ল'ম এইখিনি মই তিলখিনি পিচা হৈ গৈছে এইখিনি এতিয়া পিচি পেলাই হৈ গ'ল ইমানো মিহিকৈ পিচা নাই অকণমান দৰদৰা হৈ থকাকৈ তেনেকৈ পিচিছোঁ আকৌ এইকণিতে মই মাইনাক এতিয়া দিম সানিবলৈ তাই গুড় কাটি আছে এতিয়া এজনী মাইনা তাই এতিয়া গুড় কাটি আছে এইখিনিতে সানি দিব আৰু এইকণ পিঠাগুড়িকণ খুন্দি পেলাই আনি থৈ দিছোঁ এতিয়া পিঠা বনাম আকৌ এতিয়া নিখাৰী অকণমান পিঠাগুড়ি লৈ গৈছে নাজানো কিবা কৰে আৰু এইফালে এতিয়া নাৰিকল লাৰুখিনি মা বনাই আছে আকৌ এইফালে মই পিঠাখিনি ৰাতি বনামগৈ লাহে ধীৰে এতিয়া আকৌ ভাবিলোঁ সময় থাকোঁতে দুটামান তিল ভাজি লওঁ গুড় অকণ আছিলে চ' তিলৰ লাৰু দুটামান বনাই থৈ দিওঁ চাহৰ লগত খাবলৈ চ' তাকে ভাবিলোঁ তিল কেইটামান আছে চ' তাকে মানে ভাজি পেলাই থৈ দিলোঁ উলিয়াই আকৌ এতিয়া তিলৰ লাৰু বনাবৰ কাৰণে মই একেটা পেনতে এতিয়া মই গুড়খিনি গৰম কৰি লওঁ ইয়াত মই একো দিয়া নাই জাষ্ট গুড় দিছোঁ গুড়খিনি পেনত মই এতিয়া গৰম কৰি লওঁ এই গুড়টো মানে যিটো এটা বালিয়া গুড় থাকে সেইটো নহয় আৰু এটা গুড় এইটো যিটো মানে ষ্টিকি হয় মানে অকণমান ঢিলা সেইটো গুড়টো লৈছোঁ সেইটো গুড়েদি লাৰু বনাবৰ কাৰণে ধুনীয়া হয় আৰু ইয়াত মই এতিয়া ধুনীয়াকৈ গৰম কৰি পেলাই ৰেডি কৰি লওঁ ইয়াত মই অকণো পানী চানী একো দিয়া নাই ইয়া হৈছেগৈ আৰু প্ৰায় আৰু তেতিয়াহ'লে চাই থাকক আৰু ইয়াত অকণমানকৈ মই হৈছে আৰু ইয়াত অকণমানকৈ মই বেকিং চ'ডা যিটো মিঠা চ'ডা থাকে এইটো বেকিং চ'ডাটো অকণমান দি দিছোঁ ফ্লাফিনেছৰ কাৰণে কাৰণ তেতিয়াহে লাৰুকেইটা মানে ভাল হ'ব আৰু তেতিয়াহ'লে চাই থাকক মই লাৰুকেইটা ইয়াতে মই এতিয়া তিলখিনি দি দিম ধুনীয়াকৈ তিলৰ লাৰু বনাবৰ কাৰণে আৰু তেতিয়াহ'লে চাই থাকিব এয়া মই এতিয়া তিলখিনি ইয়াতে অকণ অকণকৈ দি পেলাই ধুনীয়াকৈ মিলাই ল'ম মিলাই লৈ পেলাই এতিয়া তাৰপিছত এখন ধুনীয়াকৈ থালত মই তেল সানি পেলাই থাল এখনত উলিয়াই ল'ম ধুনীয়াকৈ এতিয়া মই মিক্স কৰি লৈছোঁ আৰু এতিয়া মই গেছৰ ফ্লেমটো কমাই দিছোঁ এতিয়া প্ৰায় হৈছেগৈ
মই গেছটো বন্ধ কৰি দিলোঁ আৰু মই থালত এনেকৈ অকণ অকণকৈ ওলাই লৈছোঁ তেতিয়াহে লাৰু কেইটামান নহ'লে গৰম হৈ থাকে যে লাৰু কেইটা তেতিয়া বনাব পাৰি এইটো মই এটা লাৰু বনাই থৈ দিছোঁ ধুনীয়াকৈ আৰু যিহেতু গৰম হৈ থাকে অকণমান হাতত তেল লগাই ল'লে ভাল হয় আৰু মই বনাই পেলাই ৰেডি কৰি থৈ দিছোঁ এইকেইটা তিলৰ লাৰু বনাইছোঁ কি ধুনীয়া হৈছে দেখিছেনে ধুনীয়াকৈ টাইটো হৈছে ধুনীয়াকৈ পুতুকৈ টাইট লয় বেছি টাইম নালাগে সো আপোনালোকে ট্ৰাই কৰিব পাৰে এনেকৈ তিলৰ লাৰু চাই থাকক তেতিয়াহ'লে আৰু এটা নাৰিকল লাৰু কেইটা মা বনাইছিলে আৰু দুটামান ময়ো বনালোঁ আৰু এতিয়া এটেমাত মই ভৰাই থৈ দিছোঁ এইকেইটা নাৰিকল লাৰু মাৰ লগত মই বনালোঁ সেইখন ভিডিঅ' কৰিব নোৱাৰিলোঁ সব ভাত বনাই আছিলোঁ লাৰু সো এইকাৰণে কাৰণ নহ'লে টাইট হৈ যাব যে নাৰিকলখিনি আৰু এতিয়া এইখিনি তিলৰ লাৰু ধুনীয়াকৈ এটেমাত ভৰাই থৈ দিছোঁ আৰু মই পিঠা লাৰু বনাইছিলোঁ এইখিনি পিঠা বনাবৰ কাৰণে নাৰিকল আৰু গুড় যে ভাজি থৈ দিছিলোঁ এইকণ আৰু মাইনাই গুড়ৰ লগত ধুনীয়াকৈ তিলখিনি সানি দিছে এইকণ আৰু মই ইফালে এতিয়া ভাত বনাই আছোঁ এতিয়া ৰাতিৰ ভাত বনাই আছোঁ এই যে চেপেটি মাহ অকণমান তেল দিছোঁ এইফালে মই বনাই আছোঁ লোকেল চিকেন বনাইছোঁ আৰু এইফালে চেপেটি মাহ এতিয়া ভাজিম লোকেল চিকেন আৰু দাইল বনাইছোঁ আৰু এতিয়া এইকণ চেপেটি মাহ অকণ ভাজি লওঁ সো তেতিয়াহ'লে চাই থাকিব এইকণ চেপেটি মাহ কোনে কোনে খাই ভাল পায় ক'বচোন আমি কিন্তু বহুত ভাল পাওঁ চেপেটি মাহ খাবলৈ আৰু এইফালে দালিকণ বনাই পেলাই ৰেডি কৰি থৈ দিছোঁ এইকণ দালিকণ বনাই ভাবিলোঁ ভাত বনাই উঠি পেলাই এতিয়া কমলা এটা খাওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইয়াতে আজি সামৰিছোঁ